কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা? আজিৰ আধুনিকা তুমি, হয়তো তুমি ল্যাপটপত গেম খেলা, ট্যাবলেটত ব্রাউজ কৰা। কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা? কি হীৰা, কি উপহীৰা? তোমাৰ বাৰু মনত পৰেনে মিৰ্জাৰ সেই বাছ ষ্টেণ্ডৰ কথা, শেফত খোৱা ভেজ পকোৰা, অথবা সোণাপুৰৰ ৰ'জ ভেলী ৰিজৰ্টৰ ট্ৰেডিশ্যনেল ফুড? বৰ আমনি কৰে। নিতৌ ফেচবুক টুইটাৰত তোমাক সার্চ করো LOL, হয়তো ফেক প্রোফাইল খুলি তুমি চ্যাটিং করা। উপস, মিছাতে দিনবোৰ পাৰ কৰিছো তোমাৰ পিছত দৌৰি। দুভাগ ৰাতি যেতিয়া ওৰণি টানি তুমি আহিছিলা, তোমাৰ ভাল পোৱাবোৰ ডিলিট কৰিবলৈ নীলিম কুমাৰৰ দৰে 440 ভল্টৰ কলম উলিয়াই বুকুৰ তেজেৰে কবিতা লিখা নাছিলো। জুবিন গাৰ্গৰ দৰে হিয়া ভাঙি গোৱা নাছিলো, হেৰো বাঁহী তোক বৰ ভাল পাওঁ দেহি। সালা, বুকুৰ হাৰ্ড ডিস্কেই ফৰ্মেট হৈ গ'ল। যাবৰ পৰত তুমি যে কৈ গৈছিলা, তোমাতকে হেনো ভাল ছোৱালী মোৰ বাবে ৰৈ আছে। তুমি জানানে, মইতো যন্ত্ৰ নহয়, মোৰ হৃদয়ততো ব্লুটুথ নাই নিউ ডিভাইচ সার্চ কৰিবলৈ। কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা? কি হীৰা, কি উপহীৰা? যদি আছা, কুশলে থাকা।